মান জমা দিছে নেকি আৰু কিবা প্ৰমাণ নহকে কোনোবা ইমান আগবাঢ়িব নেকি? মানে কি ক'ব গোটেই বিষয়টো আপোনাৰ লৰাই গোটেইখিনি মাত মাতিছে লৰাই কোনো গভৰ্ণমেণ্টৰ এগেইনষ্টে যোৱা নাছিলে যে গভৰ্ণমেণ্টৰ আলাম লৈ যিখিনি মানুহে মানে মধ্যভোগী শ্ৰেণীৰ মানুহে যিটো সুবিধা লৈছিলে সেইটোৰ এগেইনষ্টে মাত মাতিব গৈছিলে আৰু আপোনালোক মিডিয়াবিলাকে নি কলৈকে লৈ গৈছে। প্ৰমাণ কি জমা বাইদেউ মিডিয়াই নিয়া নাই মিডিয়াই আপোনালোকৰ লগত আছে আপুনি কথাখিনি ক্লিয়াৰলি কওক বাইদেউ কি হৈছিলে আচলতে গোটেইখিনি মই আপোনালোকক আবেগ আৰু পোষ্ট মিডিয়া আপোনাৰ লগত আছে আপুনি কওক কথাখিনি কওক প্ৰমাণ ক'ত আছে বাইদেউ কিবা সি তাৰ হাতত যদি কিবা প্ৰমাণ নাথাকিব ইমান ডাঙৰ প্ৰমাণ থাকিলেতো আৰক্ষীয়ে এৰেষ্ট নকৰে বাইদেউ ইমান ডাঙৰ এটাতো সি ষ্টেপ ল'বৰ কাৰণে সাহস নকৰে আৰু তাৰ নিজৰ স্বাৰ্থৰ কাৰণেতো সি সেই কামটো কৰা নাছিলে হয়নে নহয়? সি কৰিছিলে যে ষ্টুডেণ্টখিনিৰ লগত সি ৰাতি 4টা 3:30 বজালৈকে ক্লাছ কৰে সেই ষ্টুডেণ্টখিনি যাতে মানে সি বিচলিত নহয় তাৰ কাৰণে সেই ষ্টেপটো সি লৈছিলে যেতিয়া তাক ষ্টুডেণ্টে ফোন কৰি কৈছিলে ছাৰ এনেকুৱা হৈ আছে ছাৰ সেনেকুৱা হৈ আছে। আৰু প্ৰথম বাইটটো আপোনালোকে চবে বাৰে বাৰে ৰিপিট কৰক না সি গভৰ্ণমেণ্টক টানিছে নে কি মানে ষ্টুডেণ্ট মিডিয়া মানে মধ্যভোগীখিনিৰ কথা কৈছে। আৰু মানুহখিনি আছে না আৰু এটা কথা কন্টেক্ট নাম্বাৰ কাৰোবাৰ লগত কিবা কল ৰেকৰ্ডিং আছে সি নেকি কৈছে ডেফিনেটলি তেওঁৰ লগত এভিডেঞ্চ আছে এভিডেঞ্চ নোহোৱাকৈ তেওঁ কথা ক'ব নেকি এভিডেঞ্চ আছে এভিডেঞ্চ দিছে জেগাত য'ত দিব লাগে দিছে আৰু সেইখিনি মোক বন্ধ কৰা হৈছে নেকি বেলেগত যাতে নাম নোলায় টানিয়ে যদি তাকে তাৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে ন আৰু শুনক এতিয়া যিটো অৱস্থা হৈছে যেনেকৈ ঠেলি গলটাই লৈ গৈছে কালিৰ পৰা তেওঁ মইতো সহ্য কৰিব নোৱাৰোঁ মই পাৰিম নেকি সহ্য কৰিব আৰু আমাৰ লাইফত কি হৈছে আপোনালোক বহুত জানে আৰু মই এতিয়া ক'ব আপোনাৰ স্বামীকো হত্যা কৰা হৈছে সেইবিলাক মই এতিয়া ক'ব নিবিচাৰোঁ সেইবিলাক মই এতিয়া একদম ক'ব নিবিচাৰোঁ কিন্তু মোৰ ল'ৰাটো যিখিনি কৰিছে সি কি অন্যায় কৰিছে নেকি? আৰু মুখ্যমন্ত্ৰী মহোদয়ক সি মানে চেলুট কৰে 100 বাৰ চেলুট কৰে যে ইণ্টাৰনেট কৰ্তন কৰি দুটাকে এক্সাম যেতিয়া পাতিছে সেইকাৰণে ইমান নিয়াৰিকৈ পাতা এক্সামটোত যেতিয়া গভৰ্ণমেণ্টৰ থাৰ্ড পাৰ্টি এই কামটো কৰে তেতিয়াহ'লে সেই বস্তুটো আপোনালোকে ভাবক সেই বস্তুটোৰ ওপৰতে সি মাত মাতিছিলে সি কোনো গভৰ্ণমেণ্টৰ এগেইনষ্টে যোৱা নাই সি গৈছে নেকি আপোনালোকে কওক সি গভৰ্ণমেণ্টৰ এগেইনষ্টে গৈছে নেকি?